নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জ্ঞানৰাজ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। স্বামী স্ত্ৰীৰ সম্পৰ্ক বিশ্বাস আৰু সন্মানৰ ওপৰত নিৰ্ভৰশীল। এইবোৰৰ অভাৱে বিবাহিত জীৱনত বিভাজন আনে। সুখী বৈবাহিক জীৱনৰ বাবে স্বামী স্ত্ৰীৰ মাজত স্বচ্ছতা থকাটো অতি প্ৰয়োজনীয়। যদি আপুনি এই সম্পৰ্কক সুদূৰ কৰি ৰাখিব বিচাৰে, তেন্তে কেতিয়াও ইজনে সিজনৰ পৰা কোনো গোপন কথা লুকুৱাই ৰাখিব নালাগে। কিন্তু চাণক্যৰ মতে কিছুমান কথা আছে যিবোৰ বেছিভাগ পত্নীয়ে কেতিয়াও স্বামীক নকয়, যিবোৰ গোপন কথা পত্নীয়ে স্বামীক নকয়। সেইবোৰ কোনবোৰ জানো আহক। টকা সঞ্চয় কৰা। পত্নীক ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। চাণক্যই কৈছে যে এগৰাকী বুদ্ধিমান আৰু জ্ঞানী পত্নীয়ে সদায় সঞ্চয়ত বিশ্বাস কৰে। বৰ্তমান আৰু ভৱিষ্যতৰ কথা মনত ৰাখি পত্নীয়ে সঞ্চয় কৰে। এই সঞ্চয় সংকটৰ সময়ত পৰিয়াল আৰু স্বামীৰ বাবে উপযোগী। চাণক্যৰ মতে পত্নীসকল সঞ্চয় কৰা ধনৰ সঠিক তথ্য কেতিয়াও স্বামীক নিদিয়ে, কাৰণ এই বিষয়ে জানিলে স্বামীয়ে সোনকালে বা পিছত এই ধন খৰচ কৰিব। ৰোগৰ গোপন। চাণক্যই কয় যে পত্নীৰ আৰু এটা অভ্যাস থাকে, তেওঁলোকে স্বামীৰ আগত নিজৰ ৰোগৰ কথাও নকয়, প্ৰায় অসুস্থ হোৱাৰ সত্যতা লুকাই ৰাখে। কাৰণ পত্নীয়ে স্বামীক অধিক মানসিক চাপ দিব নিবিচাৰে। স্বামীয়ে সুধিলেও তেওঁ অসাৱধানতা হৈ পৰে। ইয়াৰ বাবে বহুবাৰ নাৰীৰ ৰোগ বাঢ়ি যায়, যিটো তেওঁলোকৰ বাবে ক্ষতিকাৰক। প্ৰেমৰ অনুভৱ। চাণক্যই কৈছে কেতিয়াবা স্বভাৱৰ বাবে পত্নীয়ে নিজৰ প্ৰেম প্ৰকাশ কৰিব নোৱাৰে। ৰোমাঞ্চকৰ প্ৰতি তেওঁৰ বহু হেঁপাহ আছে যদিও স্বামীৰ লগত শ্বেয়াৰ কৰিবলৈ দ্বিধাবোধ কৰে। একে সময়তে বহু সময়ত পত্নীয়ে স্বামীৰ সিদ্ধান্তত সন্মত নহয়, কিন্তু বিবাদৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ স্বামীক সমৰ্থন কৰি নিজৰ চিন্তাক দমন কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।